মোৰ বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, মই কৈ আছিলোঁ যে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ 5জন অভিযুক্তক গুৱাহাটীত নাৰাখি ন্যায়িক জুডিচিয়েল কাষ্টডি নাৰাখি ন্যায়িক জিম্মাত নাৰাখি গুৱাহাটী জেইলত হাজতত নাৰাখি তেওঁলোকক অসমৰ ভিতৰুৱা প্ৰান্তৰৰ ভূটান সীমান্তৰ BTAD লৈ তেওঁলোকক লৈ যোৱা হৈছিল। চৰকাৰে বোধহয় ভাবিছিল যে তাতনো ক'ত জুবিন গাৰ্গৰ সমৰ্থক ওলাব, তাত শান্তিৰে সৈতে অভিযুক্তসকলক ৰাখিব পাৰিব। নাম্বাৰ 1, নতুন জেইল, তাত কোনো অভিযুক্ত, কোনো কয়দী নাই, তাত কোনো হাজততো নাই, কোনো জেইলতো নাই। গতিকে চৰকাৰে হয়তো ভাবিছিল যে তাত শান্তিপূৰ্ণভাৱে ৰাখিব পৰা যাব। BTAD এলেকাতনো জুবিন গাৰ্গৰ অনুৰাগী ক'ত ওলাব, এনেকৈ বোধহয় ভাবিছিল। কিন্তু দেখা গ'ল আজি BTAD এলেকাত হাজাৰ হাজাৰ মানুহে জুবিন গাৰ্গৰ হত্যা বা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযুক্তসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল। এতিয়া বহুতে ৰাইজক গালি পাৰি আছে। মই ঠিক বুজিব পৰা নাই যে মই ৰাইজক কেনেকৈ গালি পাৰিম, কিয় গালি পাৰিম। যি অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে, যি ৰাইজে বাৰম্বাৰ কৈ আহিছে যে আমাক উচিত তদন্ত লাগে, যি ৰাইজে দাবী জনাই আহিছে যে CBI তদন্ত লাগে, যি ৰাইজে বাৰম্বাৰ কৈ আহিছিল যে চৰকাৰৰ এই তদন্তত আমি সুখী নহয়, এই হাত দীঘল অভিযুক্তসকলে চৰকাৰৰ লগত হঠা মিতিৰালি কৰি তেওঁলোক বহুদিন পলাই থাকিবলৈ সক্ষম হৈছিল। তেওঁলোকক পুলিচে কৰায়ত্ব কৰা নাছিল আৰু তাৰ পাছত তেওঁলোকে নিজে আহি উপস্থিত হোৱাৰ পাছতে পুলিচে তেওঁলোকক ধৰিছিল। সেইকাৰণে ৰাইজ এতিয়া অসন্তুষ্ট, আৰু সেই অসন্তুষ্ট ৰাইজক জ্বলা জুইত ঘিউ ঢালিছে বেলেগ কোনো নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি তেওঁ চিঞৰি ফুৰিছে যে বিৰোধীয়ে ৰাজনীতি কৰিছে। আজি তেওঁ চিঞৰি ফুৰিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱা মানুহবিলাকে ৰাজনীতি কৰিছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে মানুহ উত্তেজিত হৈছে। কিন্তু প্ৰত্যেকজন অসমীয়াই বুজি পাইছে যে আমাৰ মুখ্যমন্ত্ৰীজনে ৰাইজৰ পক্ষত নহয়, এই অভিযুক্তসকলৰ প্ৰতি মৰম দেখুওৱাৰ কাৰণেহে তেওঁ বাধ্য। ইতিমধ্যে অসমৰ মানুহে বুজি উঠিছে। ইতিমধ্যে অসমৰ মানুহে RSSৰ প্ৰধান মোহন ভগৱতৰ লগত অসমৰ মুখ্যমন্ত্ৰী অভিযুক্ত শ্যামকানু মহন্ত আৰু তেওঁ ককায়েক ননীগোপাল মহন্তৰ ফটো দেখি অবাক হৈ গৈছে। এওঁলোকৰ বহুত হাত দীঘল, এওঁলোকক কোনোপধ্যে চৰকাৰে নফচায়। RSSে এই চৰকাৰ চলাই আছে ন। RSSৰ ওচৰত শৰণাপন্ন হোৱা RSSৰ মানুহ তেওঁলোকক নফচাই বুলি মানুহ কনভিন্স হৈছে। আৰু মুখ্যমন্ত্ৰীজনৰ যি বক্তব্য, সেই বক্তব্য বাৰম্বাৰ এটা প্ৰশ্ন উত্থাপিত হৈছে
যে মুখ্যমন্ত্ৰীজনে আচলতে মানুহক ঠাণ্ডা কৰিব খুজিছে নে মানুহক গৰম কৰিব খুজিছে, ন্যায় দিব খুজিছে নে তেওঁ ন্যায় সুদূৰ পৰাশত কৰিব খুজিছে। আজি মুখ্যমন্ত্ৰীজনে কৈছে যে আনে ৰাজনীতি কৰিছে। মই স্পষ্টভাৱে কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গক লৈ আপোনাৰ বাহিৰে আৰু কোনেও ৰাজনীতি কৰা নাই। ৰাজনীতি কৰিছে কেৱল আপুনি। আজি আপোনাৰ পুলিচে শান্তিপূৰ্ণ গাঁৱৰ ভিতৰৰ BTAD এলেকাৰ ৰাইজে শান্তিপূৰ্ণভাৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতে আপোনাৰ এডিশ্যনেল SP গীতাৰ্থ দেৱ শৰ্মাই অপৰিচিতভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিছে, লাঠিচাৰ্জ কৰিছে বুলি মোক তাৰ স্থানীয় সাংবাদিকে অতি স্পষ্টভাৱে জনাইছে। সংবাদ মাধ্যমতো একেটা বাতৰি প্ৰকাশ পাইছে। সংবাদ মাধ্যমতো একেটা বাতৰিয়ে প্ৰকাশ পাইছে। গীতাৰ্থ দেৱ শৰ্মাই শান্তিপূৰ্ণ জনতাৰ ওপৰত আক্ৰমণ কৰি লাঠিচাৰ্জ কৰি মানুহক ডিছপাৰ্চ কৰিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে মানুহ উত্তেজিত হৈছে আৰু তাৰ পাছতে তেওঁলোকে ৰিটেলিয়েট কৰিছে বুলি আমি জানিব পাৰিছোঁ। প্ৰথম কথা, এই গীতাৰ্থ দেৱ শৰ্মা বোলা মানুহজনক তাৎক্ষণিকভাৱে নিলম্বিত কৰিব লাগে, ছাছপেণ্ড কৰিব লাগে ইমিডিয়েটলি। কাৰণ শান্তিপূৰ্ণ জনতাৰ ওপৰত তাকো আমাৰ অসমৰ আটাইতকৈ এই যুগৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিন গাৰ্গ, অসমীয়া মানুহৰ হৃদয়ৰ শিল্পী, হৃদস্পন্দন, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি তেওঁলোকে কেৱল এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্নক লৈ শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰোঁতে এই গীতাৰ্থ দেৱ শৰ্মা নামৰ আপোনাৰ পুলিচজনে, যিজনৰ নাম APSC কেলেংকাৰীত 2 নম্বৰী কৰি আপোনাৰ চাকৰি লোৱা বুলি অভিযোগ আছে, সেই মানুহজনে আক্ৰমণ কৰিছিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অন্য কোনেও ৰাজনীতি কৰা নাই। ৰাজনীতি কৰিছে আপুনি প্ৰথম দিনাৰ পৰা। আপুনি প্ৰথম দিনতেই শ্যাম কানু মহন্তক বচাবৰ কাৰণে, আমাৰ এতিয়াও মনত আছে যে শ্যাম কানু মহন্ত ঘটনাস্থলীত নাছিল বুলি আপুনি চাফাই গাব খুজিছিলে।